বলক মোৰ সৈতে আজি মন্দিৰলৈ যাওঁ। হেল্ল' ৰাইজ, নমস্কাৰ। মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে। এয়া শাওণ মাহৰ শেষৰটো সোমবাৰৰ দৃশ্য। শাওণ মাহৰ প্ৰতিটো সোমবাৰেই মন্দিৰলৈ গৈ থকা হয় যেতিয়া বৰষুণকো নেওচি এইটো সোমবাৰেও কেনেকৈনো মিছ কৰোঁ, সেইবাবে মন্দিৰলৈ ডিউটি আছে যদিও খৰখেদাকৈ গ'লোঁ। মানে শুই উঠাটো দেৰি হয় যে, প্ৰায় দেৰিয়ে হয় মন্দিৰলৈ যোৱা, হ'লেও ডিউটি আৰু মন্দিৰ দুইফালে মিলাই পেলাই যোৱা হয় আৰু যেনে তেনেকৈ মিলাই লওঁ। সেইখিনি এটলিষ্ট ভগৱানৰ কাৰণে কৰিব পাৰি নহয়নে? তাকো সদায়তো মন্দিৰ যোৱা নহয়। আৰু খুব বৰষুণ দি আছিল আৰু কি ভাল কথা যে মই শৰাই দিয়া নাছিলোঁ, হ'লেও পণ্ডিতজনে মোক এখিনিমান প্ৰসাদৰ টোপোলা দি পেলাই ষ্টাফৰ সকলোৱে ভগাই খাবা বুলি দি আহিছিল। আৰু এয়া ডিউটিলৈ আহি পাই আমি চবেই প্ৰসাদৰ ভাগ ল'লোঁ আৰু যথেষ্টখিনি দি আহিছিলে বাবে সকলোৰে ভাগতেই পৰিছে বাৰু খাবলৈ। প্ৰসাদৰ আপুনি এনেকৈ ঘৰত বুট মগু যিমানেই নাখাওঁনে, প্ৰসাদৰ সোৱাদটো বেলেগ নহয়নে? আৰু বৰষুণৰ বতৰ, তাতে আমাৰ ৰাস্তাটোত কৃষ্ণচূড়া গছ কেইবাজোপাও আছে নহয়, তাতেই ফুল পৰি আহিছিল আৰু মই সৰা ফুল দেখিলে বুটলিবলৈতো যাওঁৱেই আৰু খুব ভাল লাগে। আৰু এয়া ডিউটিৰ উৎপাতবোৰ, এনেকৈ দিনবোৰ চলি আছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।